নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল দীপাংকৰ মেডিকেল ডষ্টলৈ স্বাগতম জনাইছো। আজি আমাৰ ভিডিঅ টপিকটো হৈছে ভিটামিন আৰু খনিজ পদাৰ্থৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে ক'ব ওলাইছো। ভিটামিন আৰু খনিজ পদাৰ্থ হৈছে শৰীৰৰ সঠিক কাম-কাজৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ লগতে অন্যান্য পুষ্টিকৰ উপাদান হয় আৰু বিভিন্ন ধৰণৰ খাদ্য আৰু সুষম আহাৰ খালে বেছিভাগ ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰা হয়। ভিটামিন দুই প্ৰকাৰৰ আছে, যেনে ফেট সলিবল ভিটামিন আৰু ৱাটাৰ সলিবল ভিটামিনছ। চৰ্বিত দ্ৰৱীভূত ভিটামিন বেছিভাগে চৰ্বিত পোৱা যায় আৰু ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে হৈছে চৰ্বিত দ্ৰৱীভূত ভিটামিন। পানীত দ্ৰৱীভূত ভিটামিন দেহত জমা নহয়, গতিকে অতি সোনকালে এই ভিটামিনসমূহ গ্ৰহণ কৰি থকাটো প্ৰয়োজনীয়। ভিটামিন চি, বি আৰু ফলিক এচিড হৈছে পানীত দ্ৰৱীভূত ভিটামিন। তিনিটা কাৰণত খনিজ পদাৰ্থ অতি গুৰুত্বপূৰ্ণ হয়। শৰীৰৰ গঠন আৰু দাঁতৰ শক্তিৰ বাবে শৰীৰত উপস্থিত থকা আমাৰ যি পানী আৰু বাহ্যিক কোষবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু ব্যক্তিজনে খোৱা খাদ্য শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু মাংস, দালি, মাছ, গাখীৰ আৰু শুকান ফল আদি ইহঁতৰ প্ৰধান উৎস হয়। ভিটামিন আৰু মিনাৰেলৰ উপকাৰিতা। মেটাবলিজিমে বিভিন্ন প্ৰক্ৰিয়াই খাদ্য সংৰক্ষণ কৰি ইয়াৰ পুষ্টিকৰ উপাদানসমূহ শক্তিক ৰূপত জ্বলাই দিয়ে। এনে অৱস্থাত আমাৰ হজম আৰু বিপাকীয় ক্ৰিয়াত ভিটামিন আৰু খনিজ পদাৰ্থই ডাঙৰ ভূমিকা পালন কৰে। সকলো বি ভিটামিন যেনে ভিটামিন B2 বা ৰাইবোফ্লিন, ভিটামিন B6 আৰু ভিটামিন B12 কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি বিপাকীয় ক্ৰিয়াৰ বাবে অতি প্ৰয়োজনীয় হয়। আৰু শক্তিৰ বাবেও মেগনেছিয়াম গুৰুত্বপূৰ্ণ হয়। হৃদয় সুস্থ কৰি ৰাখে। আমাৰ দৈনন্দিন খাদ্যত আমাৰ যিবোৰ আমাৰ ভিটামিন বা মিনাৰেলছ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় হয়। ভিটামিন এ, চি আৰু ইয়াৰ লগতে আমাৰ বিটা কেৰাটিন আৰু এন্টিঅক্সিডেণ্ট গুণ আছে, যিবোৰ কাৰণে আমাৰ হৃদৰোগৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। আৰু ভিটামিনত B3 বা নিয়াচিনে আমাৰ কলেষ্ট্ৰলৰ মাত্ৰাটো আমাৰ হ্ৰাস কৰি ৰাখে। তাৰ ফলত আমাৰ হাৰ্টৰ বেমাৰ হ'ব কাৰণে আমাৰ সম্ভাৱনাটো কম হৈ থাকে। আমাৰ সুস্থ হাড়ৰ বাবে প্ৰয়োজনীয় যিবোৰ আমাৰ হাড়ৰ আৰু স্বাস্থ্যৰ হাড়ৰ সুৰক্ষাৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থ অতি প্ৰয়োজনীয় হয়। আৰু ভিটামিনৰ আৰু খনিজ পদাৰ্থই অস্টিঅপৰচিছৰ দৰে হোৱা ৰোগৰ পৰা ৰক্ষা কৰে। হাড়ৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়, কাৰণ ভিটামিন ডিৰ বাবে আমাৰ হাড়ে কেলছিয়ামটো শোষণ কৰিবলৈ সক্ষম হয়। আৰু হাড়ৰ স্বাস্থ্যৰ বাবে ভিটামিন কে গুৰুত্বপূৰ্ণ। ই কেলছিয়াম আৰু ভিটামিনক দিক সমৰ্থন কৰা কাম কৰে। আৰু ভিটামিন আৰু মিনাৰেল ছাপ্লিমেণ্টবোৰ অসুবিধাবোৰ হৈছে, আমাৰ ভিটামিন আৰু মিনাৰেলছৰ উপকাৰিতাবোৰ লগতে ইয়াৰ কিছু অসুবিধাও আছে, যিবোৰ আমাৰ ভিটামিন আৰু মিনাৰেলছৰ ছাপ্লিমেণ্ট গ্ৰহণ কৰাৰ আগতে আমাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হয়। আৰু ভিটামিন আৰু খনিজ পদাৰ্থৰ কিছুমান উপাদান আছে, যিবোৰ শৰীৰত বহুদিনলৈ আমি ৰাখিলে শৰীৰৰ বহু অংশৰ ক্ষতি হ'ব পাৰে। 100 মিলিগ্ৰামতকৈ যদি আমি অধিক ভিটামিন চি সেৱন কৰোঁ, তেতিয়া আমাৰ পেটৰ বিষ, ডায়েৰিয়া আৰু পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। একে সময়তে যদি আমি ফচফৰাছৰ ফলত কলা বা শৰীৰৰ বহু অংশ ক্ষতি হোৱাৰ সম্ভাৱনাটোও থাকি যায়। আনহাতে আমাৰ জিংকে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো প্ৰভাৱ পেলায় আৰু দৈনিক যদি আমি 10 মিলিগ্ৰামতকৈ অধিক ভিটামিন বি পৰিমাণেও ইমানেই ক্ষতি কৰে যে আমাৰ এজন ব্যক্তি পক্ষাঘাতগ্ৰস্ত হ'ব পাৰে। আৰু আনহাতে মেংগানিজে আমাৰ বৃদ্ধ বয়সত পেশীবোৰত প্ৰভাৱ পেলাব পাৰে। এইবোৰে হৈছে আমাৰ ভিটামিন আৰু খনিজ পদাৰ্থৰ সুবিধা অসুবিধাসমূহ। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।